Good morning friends, welcome back to my YouTube channel AKK Vlogs. More নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আংনি গুদান ভিডিও সিম বয়খবো বৰাই বাই আৰু লগতে খুলমনাই বাহৰ বাই। আজি অকমান গুৱাহাটীলৈ যাব খুজিছো। মোৰ বন্ধু ৰাজীৱ বড়ো এই স্পৰ্টছনৰ অনাৰ তেখেতে দোকানৰ বস্তু নতুন বস্তু হোলসেল মানে ষ্টৰ লব যাব ওলাইছে সেইকাৰণে মাতি পঠাইছে। কেইটামান ভাত খাই লওঁ, খালি ভাত হ'লে নাকিবা ভাল চব্জি বনাইছে আমাৰ ৰান্ধনী গিদিয়ে ৰব চাই থাকচোন। ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক, ভাত খাব ওলাইছে। এইফালে মানে লেচেৰা ভাজি আৰু এইফালে দৰুণ শাক। আপোনালোকে জানে দৰুণ শাকৰ গুণাগুণ বইল কৰিছে ইয়াতে। ফ্ৰেণ্ডছ খোৱা লোৱা হৈ গ'ল, এতিয়া গৈ থাকোঁ। চাগে আহি ৰখি আছে চাগে কিজা। এতিয়ালৈকে আহি পোৱা নাই ৰাজীৱে, গম পাইছে নি? মানে তেখেতৰে কাম সোনকালে যাব লাগে গুৱাহাটীত বুলি ইমাৰ্জেঞ্চি মাতি পঠাল, এতিয়াও আহি পোৱা নাই। কি যে হ'ব, ইমান দুৰ্বাদ আছে। ফ্ৰেণ্ডছ আপোনালোক সকলোকে হোলচেল ষ্ট'ৰখন ভালকৈ ডিটেইলছত দেখাম বুলি ভাবিছিলোঁ, কিন্তু ভাবামতে কাম নহ'ল। পাৰ্কিং নাপালোঁ, মানে মেঘদূত চিনেমা হলৰ কাষত ৰাখিব লগা হ'ল, কাষত গাড়ীৰ লগতে থাকিব লগা হ'ল। মই কিমানৰ পৰা ষ্টাৰ্ট আছে ইয়াতে দাম? 800 পৰা মেক্সিমাম কিমানলৈকে? 32। এইবিলাক নাইকি পুমা এইবিলাক কপি নেকি? মাষ্টাৰ আপোনালোকে ৰাজীৱৰ দোকানলৈকে আহিব পাৰে, আপোনাৰ নিজৰ পচন্দ মতে নিজৰ চইচ কৰি ল'ব পাৰে। আপোনালোকে যিটো পচন্দ নতুন নতুন কালেকশ্যন আহিছে, আমি যোৱাকালি গৈ পেলাই আনিলোঁ আৰু আনিব তেখেতে, দুদিন পাছত যাবগৈ। দামবোৰ এযোৰ এযোৰকৈ সুধি পেলাই ক'লে ডিটেইলছ ভাল হয়, কিন্তু সময় নাটনিৰ কাৰণে ৰাজীৱৰ সময় নাই। কাষ্টমাৰবোৰ ভিৰ লাগি আছে মোৰ পিছফালে, কিন্তু মোৰ সেইকাৰণে কিবাকৈ ভিডিঅ'টো কৰিছোঁ মই। আপোনালোকে ভিডিঅ'টো চাই যাওক। জোতা চেণ্ডেলৰ উপৰিও বিভিন্ন টি চাৰ্টছ, জাৰ্চি, হাফ পেণ্ট আৰু বিভিন্ন ট্ৰেক শ্বু ইয়াতে উপলব্ধ। নতুন নতুন কালেকশ্যন আছে, আপোনালোকে আহিব পাৰে। আমাৰ ৰাজীৱ ভাই বেছিকৈ হাঁহি মাৰিছে, ইণ্টাৰভিউ দিবৰ কাৰণে লাজ পায়। ফ্ৰেণ্ডছ, দোকানত বহাৰ কাৰণে লাভ হ'ল, এয়া ৰঙা চাহৰ লগত ভাপত দিয়া পিঠা খাব পাইছোঁ।